আমি পোনপ্ৰথমে লাহোৱাল সমষ্টি সন্মানীয় বিধায়ক বিনোদ হাজৰিকা দেৱক ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। যিটো কাম তেওঁ কৰিব নোৱাৰে, যি সময়ত তেওঁ ৰাইজৰ কাষত উপস্থিত থাকিব লাগিছিল কিন্তু উপস্থিত থকাৰ পৰা তেখেতে আঁতৰি থাকিবলগীয়া হৈছে, সেই সময়ত ৰাইজৰ দলৰ সভাপতি তথা আমাৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়া উপস্থিত থাকি এই ৰাইজৰ লগত লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণক লৈ প্ৰতিবাদ কৰিবলৈ যাব আৰু এতিয়া বিনোদ হাজৰিকাদেৱে শংকিত হৈ পৰিছে। আচলতে বিনোদ হাজৰিকাদেৱে যি সময়ত অখিল গগৈ ডাঙৰীয়াক স্বাগতম জনাব লাগিছিল, তেওঁ সমষ্টিৰ তেওঁ ৰাইজৰ সমস্যাক লৈ অখিল গগৈ ডাঙৰীয়াই মাত মাতিব, কিন্তু সেই সময়ত বিনোদ হাজৰিকাদেৱে বিধায়ক অখিল গগৈ ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য কৰি বক্তব্য দিছে, যি বক্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এজন জনপ্ৰতিনিধি হিচাপে তেওঁ ৰাইজৰ কাষত থাকিব লাগিছিল। তেওঁ এটা কথা পাহৰি গৈছে যে ৰাইজে ৰজা বনায় আৰু ৰজা ভাঙে। বৰ্তমান বিনোদ হাজৰিকাদেৱে চৰকাৰৰ ইয়েছ বছ মানসিকতাই এতিয়া লাহোৱাল সমষ্টিৰ পৰা তেখেতে ৰাইজৰ কাষৰ পৰা আঁতৰি থাকিবলগীয়া আছে। ইয়াতকৈ দুখৰ কথা একো নাই। অহাকালিলৈ আমাৰ সন্মানীয় উপদেষ্টা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া লাহোৱাল সমষ্টিত উপস্থিত থাকিব আৰু লাহোৱাল সমষ্টিৰ উপস্থিত থকাক লৈ বিনোদ হাজৰিকা যি ধৰণে শংকিত হৈছে, তাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিনোদ হাজৰিকাক ক'ব খুজিছোঁ, আপুনি প্ৰয়োজনত চৰকাৰৰ পৰা পদত্যাগ কৰি লাহোৱাল সমষ্টিৰ ৰাইজৰ যি ঐক্যবদ্ধ আন্দোলন, লাহোৱাল সমষ্টিৰ ৰক্ষা কৰিবৰ কাৰণে যি আন্দোলন, এই আন্দোলনৰ লগত আপুনি থাকক, ৰাইজৰ লগত আপুনি থাকক। চৰকাৰৰ লগত যি ইয়েছ বছ মানসিকতাৰে আপুনি আছে, এই মনোভাৱ আপুনি ত্যাগ কৰক আৰু অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত আপুনি যি মন্তব্য কৰিছে, আপুনি নিজৰ বিবেকক সুধি এবাৰ সেই মন্তব্য কৰক। আপুনি এবাৰ নিজৰ বিবেকক সুধি চাওক যে অখিল গগৈ ডাঙৰীয়াই আপুনি নোৱাৰা কামটো লাহোৱাল সমষ্টিত কৰিবলৈ গৈ আছে। চাওক, সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ সমগ্ৰ অসমত প্ৰতিবাদ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এই সময়তে যিহেতু আপোনালোকে জানে যে উজনি অসমৰ লাহোৱাল সমষ্টিক কৰ্তন কৰা হৈছে আৰু উজনি অসমৰ লাহোৱাল সমষ্টিৰ কৰ্তনক লৈ অহাকালিলৈ লাহোৱাল সমষ্টিৰ সমগ্ৰ ৰাইজে ঐক্যবদ্ধভাৱে লাহোৱাল সমষ্টিৰ কৰ্তনক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আৰু এই গণতান্ত্ৰিক প্ৰতিবাদত বিধায়ক অখিল গগৈ আৰু জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুইনজ্যোতি গগৈক আমন্ত্ৰণ জনাইছে আৰু ৰাইজৰ আমন্ত্ৰণ ক্ৰমে তেখেতলোকে কাইলৈ উপস্থিত থাকিব। কিন্তু লাহোৱাল সমষ্টিৰ সন্মানীয় বিধায়ক বিনোদ হাজৰিকাই এতিয়া অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিক লৈ শংকিত হৈছে নেকি? তেখেতে আজি অখিল গগৈ ডাঙৰীয়াক যি তুচ্ছ তাচ্ছিল্য কৰি যি মন্তব্য কৰিছে, এই মন্তব্য আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু লাহোৱাল সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীক ক'ব খুজিছোঁ যে আপুনি আচলতে লাহোৱাল সমষ্টিৰ কৰ্তনক লৈ ৰাইজৰ পক্ষত থকাটো প্ৰয়োজন আছিল। আপুনি আজি অখিল গগৈ লুইনজ্যোতি গগৈ আপোনাৰ সমষ্টিত গৈ ৰাইজৰ লগত থাকিব বুলি গম পায় আপুনি যি ধৰণে শংকিত হৈছে, আপুনি ইয়েছ বছ মানসিকতাৰে যি ধৰণে চৰকাৰৰ ওচৰত আপুনি নতহি কৰি আছে, ইয়াক লৈ আমি লাজ পাইছোঁ আৰু আপোনাক ক'ব খুজিছোঁ যে ৰাইজে ৰজা বনায় আৰু ৰাইজে ৰজা ভাঙে। আপুনি ৰাইজৰ যি বিপদৰ সময়ত আপুনি ৰাইজৰ কাষত থিয় হ'ব পৰা নাই। আজি আপোনাৰ নিজৰ সমষ্টি, যিটো সমষ্টিৰ পৰা আপুনি বিধায়ক হৈছে, সেই সমষ্টিটোকে আজি আপুনি ৰক্ষা কৰিব পৰা নাই। আপোনাৰ চৰকাৰে আজি লাহোৱাল সমষ্টি কাটি দিছে। তাৰ পিছত এতিয়া অখিল গগৈ আৰু লুইনজ্যোতি গগৈ লাহোৱাল উপস্থিত হোৱাক লৈ আপুনি এতিয়া শংকিত হৈছে। অতি দুৰ্ভাগ্যজনক। আপুনি যি সময়ত অখিল গগৈ ডাঙৰীয়াক আদৰণি জনাব লাগিছিল, আপোনাৰ সমষ্টিৰ ৰাইজৰ কাষত তেওঁ এজন জনপ্ৰতিনিধি হিচাপে অহাকালিলৈ উপস্থিত হ'ব। লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণক লৈ তেখেতে প্ৰতিবাদ কৰিব, চৰকাৰক দাবী জনাব, কিন্তু যি কাম আপুনি কৰিব পৰা নাই সেই কাম অখিল গগৈ ডাঙৰীয়াক কৰিবলৈ ওলাইছে আৰু আজি আপুনি শংকিত হৈছে। শংকিত হৈ আজি সংবাদ মাধ্যমৰ সন্মুখত আপুনি অতি লজ্জাজনকভাৱে যি বক্তব্য দিছে, এই বক্তব্য আমি ছাত্ৰ মুক্তি সংগ্ৰাম